মৰিয়নি ৰেল ষ্টেচনত ভায়লিনৰ সুৰ, ৰেলৰ ইঞ্জিনৰ বিকট শব্দ কাণ তাল মৰা দীঘলীয়া উকিৰ বিপৰীতে মৰিয়নি ৰেল ষ্টেচনত এইকেইদিন শুনিবলৈ পোৱা গৈছে ভায়লিনৰ সুৰ। ৰেল ষ্টেচনত এই শিল্পীগৰাকীয়ে নিৰলে এখন ভায়লিনত সুৰৰ মূৰ্ছনা তুলি হৃদয়ৰ একোণত থকা জীৱনৰ বহু অজানা কথা যেন ক'ব খুজিছে। সেই সুৰে আপোনাৰ হৃদয়টো আৱেগৰ ঢৌ তুলিব পাৰে। তেওঁ অন্ধ হৈও সুৰৰ মাজেৰেই যেন অনুভৱ কৰিছে সেউজীয়া পৃথিৱীৰ সুন্দৰতা। সুৰৰ মাজেৰে তেওঁ মানুহৰ মৰমবোৰ কঢ়িয়াই ফুৰিছে। তেওঁ ভায়লিনত কেতিয়াবা যদি জনপ্ৰিয় হিন্দী গীতৰ সুৰ নিগৰিছে, আকৌ কেতিয়াবা দুখৰ সুৰ তুলি উপস্থিত বহুজনৰ দুচকু সেমেকাই তুলিছে। ইতিমধ্যে লোকজনৰ ভায়লিনৰ সুৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহুজনে প্ৰশংসাৰে উপচাই দিছে এইগৰাকী পথৰ অখ্যাত শিল্পীৰ সংগীত প্ৰতিভাক। মৰিয়নি ৰেল ষ্টেচনত আশ্ৰয় লৈ থকা এই শিল্পীজন বিশেষভাৱে সক্ষম। পথত ভায়লিন বজাই খুজি মাগি পেটৰ ভাত মুঠি যেনে তেনে মুকলি কৰিছে তেওঁ। ব্যক্তিজনৰ নাম ধীৰেজ দাস। ৰঙিয়াৰ গুৰেশ্বৰত ঘৰ লোকজনৰ। কেইবা বছৰ ধৰি তেওঁ অসমৰ বিভিন্ন ৰেল ষ্টেচনত ভায়লিন বজাই ভিক্ষা বিচাৰি ফুৰিছে। মৰিয়নিৰ পূৰ্বে তিনিচুকীয়া ৰেল ষ্টেচনত আশ্ৰয় গ্ৰহণ কৰি আছিল লোকজন। তিনিচুকীয়াত থকাৰ সময়তে হেৰাইছিল তেওঁৰ মোবাইল ফোনটো। মৰিয়নিৰ পাছত তেওঁ যাবলৈ ইচ্ছা কলিকতাৰ বিখ্যাত হাওৰা ৰেল ষ্টেচনলৈ। এনেদৰে ৰেল ষ্টেচনত ভায়লিন বজাই জীৱন সংগ্ৰাম চলাই গৈছে ধীৰেজ দাসে। আমাৰ দৰে শিল্পীক জীয়াই থাকিবলৈ কিবা এটা সুবিধা কৰি দিয়ক, চৰকাৰৰ প্ৰতি আহ্বান ধীৰেজ দাসৰ। দুচকুৰে নেদেখিলেও সুৰৰ মাজেৰে সেউজীয়া পৃথিৱীখন চাব খোজে ধীৰেজ দাসে। এতিয়া ৰেল ষ্টেচনত বহি ভায়লিনৰ সুৰেৰে বান্ধিব খোজে ভিন্ন প্ৰান্তৰ সহস্ৰজন যাত্ৰীৰ হৃদয়। জ্যোতিপ্ৰসাদ গগৈ, লোকেল 18 মৰিয়নি। হ্যাঁ, আপনার নামটা কি? আমার নাম শ্রী ধীরেশ দাস। ধীরেজ দাস। হ্যাঁ, ঠিক আছে। আপনি কোথা থেকে আসছেন? আমি বাড়ি তো আসামে। হ্যাঁ। আমার অরিজিনাল ঠিকানা হলো গুরেশ্বর। আচ্ছা, এখানে আপনি কোথায় যাচ্ছিলেন? এখানে যাচ্ছিলাম, আমি গিয়েছিলাম তিনসুকিয়া, হ্যাঁ। তো কালেকশন করবো বলে ভেবে গেলাম। আচ্ছা আচ্ছা, ওখানে করতে পারলাম না। ঠিক আছে। যাওয়ার পথে আমার মোবাইলটা হারাইলো। আচ্ছা তারপরে ওইখানে কালেকশন করা হলো না, তারপরে এখানে চলে আসলাম। আচ্ছা আচ্ছা, এখানে মরিয়নিতে আপনি আসছেন না? হ্যাঁ, মরিয়নিতে আসার পর এখন আপনি কোথায় যাবেন? এই তো এখন তো স্টেশনেই আছি। স্টেশনে? না না, এখন নেক্সট স্টেশন আপনার? হ্যাঁ, নেক্সট স্টেশন কোনখানে আবার? নেক্সট ভাবছি হাওড়া যাব। হাওড়া? হ্যাঁ। আচ্ছা, তো আপনার ঘরটা কোথায় বলছিলেন? ঘরটা বলছিলাম গুরেশ্বর। গোরেশ্বর না? হ্যাঁ। আচ্ছা, আপনার মোবাইল নম্বরটা? 91 বলো। 01 হুম 35 আচ্ছা, 43 ঠিক আছে 20। ঠিক আছে।